জয় হিন্দ ওয়েলকাম টু মাই ইউটিউব চেনেল ভুম্পি দিচাং সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বহুত গৰম পৰিছে ৰুমত থাকিব পৰা নাই সো সেইটো কাৰণে গছৰ ছাঁ ল'বলৈ ওলাই আহিলোঁ অলপ আৰু লগতে ভাল খবৰ এটাও আছে আপোনালোকক জনাবলৈ লাগিব আৰু ভাল খবৰটো মই এতিয়া নজনাওঁ আৰু আপোনালোকে থাম্বনেইলটো চাই হয়তো গম পাইছে কিজানি ভাল খবৰটো কি হ'ব পাৰে সো তথাপিও তাৰ আগতে আপোনালোকক মই কেইটামান কথা কৈ লওঁ যিহেতু যি কি নহওক এতিয়া আপোনালোকৰ মৰম আৰু আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আজি চেনেলটো মনিটাইজ হৈ গ'ল আৰু লগতে গুগলৰ যিটো এক্সেঞ্জ পিন সেইটো আহি গ'ল সো সেইটো কাৰণে ভাল খবৰটো আছে আপোনালোকক জনাবলৈ কেতিয়া পাম মনতে ভাবি আছিলোঁ তো আজি বহুত বেছি ভাল লাগিছে কাৰণ ফাইনেলি মই পাই গ'লোঁ সো সেইটো কেৱল আপোনালোকৰ কাৰণে মই পাইছোঁ আৰু আপোনালোকৰ মৰম দিয়াৰ কাৰণে পাইছোঁ আপোনালোকে ছাপোৰ্ট কৰাৰ কাৰণে পাইছোঁ সো দিলছে সকলোকে মই থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি হনেষ্টলি ক'বলৈ যাওঁ জেনেৰেলি মোৰ কোনো এম নাছিলে মোৰ এনেকুৱা ইউটিউব চেনেল খুলিম বা চেনেলটো এনেকৈ মনিটাইজ কৰিম বা এনেকৈ কিবা কৰিম বা এনেকুৱা গুগল পিন আহিব কিবা কিবি আহিব আৰু ইউটিউবৰ বিষয়ে জেনেৰেলি মই একোৱেই নাজানো সঁচা কথা কৈছোঁ আৰু কোনে মোক শিকাইছে বা কোনে কৈ দিয়ে সেইটো বাৰু আপোনালোকক পিছত ক'ম কিন্তু ফাৰ্ষ্টতে কৈছোঁ কি জেনেৰেলি মই ইউটিউবৰ এনেকুৱা ভিডিঅ' কৰিম বা এনেকুৱা হ'ব বুলি মই ভবা নাছিলোঁ আৰু বিলিভেই কৰা নাই যে আজি মোৰ এনেকুৱা হৈছে চ' সেইটো কেৱল আপোনালোকৰ কাৰণে আৰু তাৰ টাৰ্ণিং পইণ্টটো হৈছে যেতিয়া অলপ দিনৰ আগত আপোনালোকে গম পাইছে কিজানি ফৰেষ্টৰ ইণ্টাৰভিউ হৈছিলে গ্ৰেড 1 ফৰেষ্ট গাৰ্ড AFPF কনষ্টেবলৰ চ' তেতিয়া ইণ্টাৰভিউত মানে মোৰ ডিউটি পৰিছিলে আৰু তেতিয়া মানে মই সৰু চুটি ভিডিঅ' কৰিছিলোঁ মানে শ্বৰ্ট ভিডিঅ'বিলাক দুই এটা কৰি পিনি মই তাত বোলে বেকগ্ৰাউণ্ডত মিউজিক লগাই অলপ ষ্টেটাছ বা ক'ৰবাত এনেকৈ দিম বুলি ভাবিছিলোঁ এই উদ্দেশ্য আগত লৈ পিনি মানে মই ভিডিঅ'বিলাক কৰিছিলোঁ কৰাৰ পাছত মই বোলো ইউটিউব চেনেল এটা আছে চেনেল মানে এনেকৈ নাম চাম দিয়া নাই বা এপ্ৰুভ কৰা নাই ভেৰিফাই কৰা নাই তো দি চাওঁচোন কি হয় সেইটো উদ্দেশ্য আগত লৈ পিনি মানে ভিডিঅ'বিলাক দি চাইছিলোঁ আৰু দিয়াৰ পাছত কেণ্ডিডেটবিলাকৰ পৰা যিটো সঁহাৰি পাইছোঁ মই ফিডবেক পাইছোঁ বা যিটো মৰম পাইছোঁ আৰু বেছি মোক উৎসাহিত কৰিলে আৰু তাৰপাছত আৰু নেক্সট দিনাখন আৰু অলপ কৰিলোঁ তেনেকৈ মানে বস্তুটো বাঢ়ি গ'ল আৰু যিমান ভিডিঅ'বিলাক বাঢ়ি গৈ আছে বা কৰি গৈ আছোঁ ইমানেই মোৰ মৰম চেনেহবিলাক বা কেণ্ডিডেটৰ পৰা যিমান আহিব লাগে তাতকৈ বেছি দুগুণে মই পাই পিনি ইমানেই ছাবস্ক্ৰাইবাৰ পাইছোঁ বা ইমানেই ভিউজ পাইছোঁ মানে বেছি দিন লগা নাই আৰু এমাহৰ ভিতৰতে মানে যিমান কেটেগৰিজ আছে এইবিলাক মই পাৰ কৰিছোঁ চ' সেইটো কাৰণে সেইসকল কেণ্ডিডেটবিলাকলৈ মই বহুত ধন্যবাদ যিসকলে মোৰ চেনেলটো ভাল পাইছিলে বা চাইছিলে মোক সহায় কৰিছিলে মোক সহায় দিছিলে বা মোক মৰম দিছিলে তো তেখেতসকললৈ মোৰ দিলছে বহুত ধন্যবাদ আৰু আগলৈকো আপোনালোকে এনেকৈ মোক মৰম কৰি যাব আৰু মোৰ ভিডিঅ'বিলাক চাই যাব চ' স্পেচিয়েলি থেংকছটো সেইসকল কেণ্ডিডেটসকললৈ দিছোঁ আৰু তাৰ পাছত যোনটো ইউটিউবৰ বিষয়ে এডিট বা কিবা থাম্বনেইল এইবিলাকৰ বিষয়ে মই ইমান নাজানিছিলোঁ আৰু সেইটো মোক সহায় কৰিছে আমাৰ মিচিং কমিউনিটিৰ এজন জনপ্ৰিয় ইউটিউবাৰ ইউটিউব চেনেলটো আছে মিচিঙাও বুলি আৰু নামটো হৈছে ৰঞ্জুমিলি তো দিলছে স্পেচিয়েলি ৰঞ্জুমিলিলৈকো মোৰ থেংক ইউ ছ' মাছ ভাই তেনেকৈ মোক আৰু পাছলৈ সহায় কৰি যাবা আৰু এনেকৈ বহুতৰ ছাপোৰ্ট পোৱাৰ কাৰণে হয়তো আজি মোৰ চেনেলটো মনিটাইজ হৈছে আৰু গুগলৰ পৰা এডচেন্স পিন আহিছে চ' সেইবিলাক কেৱল আপোনালোকৰ কাৰণে মই পাবলৈ সক্ষম হৈছোঁ আৰু মই বিলিভেই কৰিব পৰা নাই যে মই যে এনেকুৱা হয় বা এনেকুৱা যে পাম বা এনেকুৱা এটা ষ্টেপ পামগৈ চ' সেইবিলাক কেৱল আপোনালোকৰ বাবেহে পাইছোঁ চ' সেইটো কাৰণে ভিডিঅ'টো আপোনালোকৰ কাৰণে বনালোঁ আৰু এক্সেঞ্জ ক'ডটো আহি গ'ল আপোনালোকক দেখাবলৈ মই এতিয়া চেষ্টা কৰিম তো কাগজটো আমাৰ যিটো গুগলৰ এক্সেঞ্জ ক'ড কাগজটো মই আপোনালোকক দেখাই দিছোঁ তো আহি গ'ল এইটো গুগল এডচেঞ্চ তো ডাকঘৰ যোগেদি আহিলে তো খুব বেছি ভাল লাগিছে আৰু এতিয়া ৰঞ্জুমিলিকে ফোন কৰিব লাগিব যিহেতু এইবিলাক কেনেকৈ ভেৰিফাই কৰে মই ইমান নাজানো আৰু চ' সেইটো কাৰণে তাৰ ওচৰত যাম এতিয়া এইটো ভেৰিফাই কৰিম আৰু ভেৰিফাই কৰাৰ আগতে সেইটো কাৰণে মই বোলো ভিডিঅ' এটা কৰি মোক যিমানে ভাল পাইছিলে বা মোৰ চেনেলত যিমান মোৰ
ছাবস্ক্ৰাইবাৰ আছে গোটেইখিনিক খবৰটো নিদিলে হয়তো অলপ বেয়া লাগিব মনটো চ' সেইটো কাৰণে ফাৰ্ষ্ট টাইম খবৰটো দি লৈছোঁ তাৰপাছতে মই ভেৰিফাই কৰিম গুগল এডচেন্স কোড তো বনাম চ' বহুত বেছি ভাল লাগিছে আৰু দিলছে আকৌ এবাৰ জয় অসম লাভ ইউ বাই বাই